নমস্কাৰ স্বাগতম জনাইছোঁ আছামিজ মন মিক্সাৰ ইউটিউব চেনেললৈ। আজি মই আপোনালোকৰ আগত বিশ্লেষণ কৰিব বিচাৰিছোঁ মহাভাৰতৰ এজন শক্তিশালী বীৰৰ বিষয়ে। যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। লগতে বিভিন্ন সোৱাদৰ ভিডিঅ'বোৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি অল কৰি ল'ব, যাতে মই ভিডিঅ' দিলে আপোনালোকে লাভ কৰে। আহক এতিয়া আমি মূল ভিডিঅ'লৈ যাওঁ। মহাভাৰতৰ এজন শক্তিশালী বীৰ চেদি ৰাজ্যৰ ৰজা শিশুপালৰ বিষয়ে আজি আলোচনা কৰিম। শিশুপাল কোন, তেওঁ পূৰ্বজন্মত কোন আছিল, তেওঁৰ জন্মৰ বিষয়ে সকলো সামৰি আজি এই ভিডিঅ'টোৰ জৰিয়তে ক'ম। অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাই থাকিব। ব্ৰহ্মাৰ 4 মানস পুত্ৰ অৰ্থাৎ 4 সিদ্ধৰ দ্বাৰা শাপিত হৈ বৈকুণ্ঠৰ দুৱৰী জয় বিজয় 3টা জন্মৰ বাবে পৃথিৱীত জন্ম ল'ব লগা হয়। আৰু প্ৰত্যেকবাৰে ভগৱান নাৰায়ণৰ অৱতাৰৰ হাততেই মৃত্যু হয়। প্ৰথম জন্মত হিৰণ্যকশিপুৰ আৰু হিৰণ্যাক্ষ হৈ জন্ম ল'লে। দ্বিতীয় জন্মত ত্ৰেতা যুগত ৰাৱণ আৰু কুম্ভকৰ্ণ হৈ জন্ম ল'লে। আৰু শেষত দ্বাপৰ যুগত শিশুপাল আৰু দন্তবক্ৰ নামেৰে জন্ম লৈছিল। কৃষ্ণৰ পেহীয়েক অৰ্থাৎ বসুদেৱৰ ভনীয়েক সুতসভা ৰজা দমঘোষৰ লগত বিয়া হয়। তেওঁলোকৰ এটি পুত্ৰ জন্ম হয়। জন্মতে পুত্ৰটিৰ 3টা চকু, বিকট দেহা আৰু 4খন হাত আছিল। জন্মতেই শিশুটোৱে কন্দাৰ পৰিৱৰ্তে গাধৰ দৰেহে মাত দিলে। ল'ৰাটোক দেখি সকলোৱে ভয় খালে। বহুতে সেয়া অমংগলৰ প্ৰতীক বুলি ক'লে। সি জীয়াই থাকিলে ভৱিষ্যতে বহুত অমংগল হ'ব বুলিও বহুতে ক'লে। তেনেতে আহিল এক আকাশবাণী, এওঁ এজন প্ৰবল প্ৰতাপী পৰাক্ৰমী ৰজা হ'ব। এওঁৰ পৰা কাৰো অমংগল নহয়, গতিকে এওঁক লৈ চিন্তা কৰাৰ প্ৰয়োজন নাই। তেতিয়া মাক সুতসভাই ক'লে, মোৰ ল'ৰাৰ মৃত্যু কাৰ হাতত আছে? আকাশবাণীয়ে পুনৰ ক'লে, তোমাৰ পুত্ৰক যিজনে কোলাত ল'লেই 2খন হাত আৰু 1টা চকু লোপ পাব, তেওঁৰ হাততেই এওঁৰ মৃত্যু হ'ব। সেই ল'ৰাটোৰ নাম ৰাখিলে শিশুপাল। চাৰিওফালে খবৰটো বিয়পি পৰাত সকলো ৰজা মহাৰাজ বীৰসকলে ল'ৰাটোক চাবলৈ গ'ল। আৰু প্ৰতিজনে কোলাত এবাৰ ল'লে, কিন্তু চকু আৰু হাত নাইকিয়া নহ'ল। এদিন কৃষ্ণ আৰু বলোৰামে পেহীয়েকৰ খবৰ ল'বলৈ বুলি দমঘোষ ৰজাৰ ঘৰলৈ গ'ল। তেতিয়া পেহীয়েক সুতসভাই ল'ৰাটোক অৰ্থাৎ শিশুপালক কৃষ্ণৰ কোলাত তুলি দিলে, আৰু লগে লগেই তাৰ 1টা চকু আৰু 2টা হাত নাইকিয়া হৈ গ'ল। তেতিয়া মাক সুতসভাই কৃষ্ণৰ হাততেই শিশুপালৰ মৃত্যু বুলি গম পাই বহুত ভয় খালে, আৰু কৃষ্ণক কাকুতি মিনতি কৰিলে যে শিশুপালৰ অপৰাধ যেন কৃষ্ণই মাৰ্জনা কৰে আৰু তাক বধ নকৰে। তেতিয়া কৃষ্ণই পেহীয়েকক অভয় দি ক'লে, মই শিশুপালৰ 100টা অপৰাধ ক্ষমা কৰিম। ডাঙৰ হৈ শিশুপাল এজন প্ৰবল প্ৰতাপী মহাশক্তিশালী এজন অহংকাৰী কৃষ্ণবৈৰী ৰজা হয়। তেওঁৰ সকলো অপৰাধ কৃষ্ণই পেহীয়েকক দিয়া কথা অনুসৰি ক্ষমা কৰি গৈছিল। শেষত ইন্দ্ৰপ্ৰস্থৰ ৰজা যুধিষ্ঠিৰ ৰাজসভাত শিশুপালৰ অপৰাধৰ সীমা 100 পাৰ হয়, আৰু কৃষ্ণই সুদৰ্শন চক্ৰৰে শিৰচ্ছেদ কৰি তাক বধ কৰিলে। ইয়াৰ পিছত কৃষ্ণই শিশুপালৰ ভাতৃ দন্তবক্ৰকো বধ কৰি বৈকুণ্ঠৰ দুৱৰী জয় বিজয়ক 3টা জন্মৰ শাপৰ পৰা মুক্তি দিলে। শিশুপালৰ ওপৰত লৈ অহা তথ্যখিনি কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু এটা নতুন ভিডিঅ' লৈ অহালৈকে আজিলৈ বাই বাই।